নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আপোনালোকক দেখাইছোঁ আমাৰ ছোৱালীজনী স্কুলৰ হাই স্কুলখনৰ আপোনালোকৰ শিশু দিৱস সেইদিনাখন শিশু দিৱস পাতিছিলে। শিশু দিৱসত দোকান দিবলৈ মাষ্টৰনীবিলাকে কৈছিলে, সেইটো কাৰণে সিহঁতি দোকান দিছে। দোকানবোৰ দেখাইছোঁ দেই। এয়া আমাৰ বেটীহঁতে দোকান দিছে। মই অলপ ঘৰৰ পৰা মণিহাৰী বস্তু দি পঠালোঁ তেহেঁতক। তাৰপাছত সিহঁতি লৈ গৈ বিকিলেগৈ। ময়ো মিঠাই চিঠাই কিনি ল'লোঁ। এয়া লগৰ ছোৱালী বহুত আছে, দেখাইছোঁ দেই লগৰ ছোৱালীবোৰ। এয়া চবচোন কেনেকুৱা একদম দোকানীতকৈ কাষ্টমাৰতকৈ দোকানীকেইজনী বেছিহে। 9জনী ছোৱালী এটা ল'ৰা দোকান দিছে। এইপিনে দোকানখন তেনেই সৰু। বৰ পিঠা বনাইছে, তিল পিঠা, তাৰপাছত আৰু কি পিঠা বনাইছে, গুড়ৰ পিঠা, মানে সুতুলি পিঠা